Hello guys and gentlemen, good morning today. আজি এনেকুৱা দাড়ি চুলি কাটিলো তাৰপিছত এনেকুৱা লগা হ'ল এতিয়া আজিৰ দিনটো আৰম্ভ হৈ গ'ল সূৰ্যদেৱ উঠিছে সূৰ্যদেৱে পোহৰ দি আছে যত যি হৈ আছে এই ইয়াতে তুমি যিমান দেখিছা তুমি যিমান শুনিছা তো সব পোহৰৰে ধেমালি সূৰ্যদেৱে পোহৰ দিয়া কাৰণে ৰ'দ দিয়া কাৰণে এতিয়া জগতত সমস্ত জগতত পোহৰ হৈ আছে আৰু এতিয়া লাইট অফ আছে তো মোক দেখিব পাৰিছা আৰু এইটো এটা ডিভাইচ তো যিটো ডিভাইচৰ লগত মই গেম খেলি আছোঁ ভিডিঅ' বনাই আছোঁ ইউটিউবত দিম মানে তো যিয়ে নহওক সলনি হ'ল সকলো সলনি হ'ল আৰু বহুত সলনি হ'ব বাকী আছে কোন ইয়াতে হেল্ল' ক'লে তাত গৈ শুনা পায় কোন ইয়াতে ভিডিঅ' বনালে য'তে তো যাৰ মোবাইলত প্লে কৰিব পাৰে মানুহ এজনৰ এৰোপ্লেন বনোৱা কাৰ বনোৱা বাইক বনোৱা টিভি বনোৱা এই মোবাইল বনোৱা এইবিলাক মানুহৰ কাম নহয় এইবিলাক এটা আণ্ডাৰগ্ৰাউণ্ড পাৱাৰ মানে এটা শক্তি থাকে মানুহৰ হাত থাকে যে অমুকে বনাইছে ফেচবুক অমুকে বনাইছে অমুক এইটো কৰিছে কিন্তু সেনেকা নহয় জাষ্ট তাৰ নামটো থাকে তাৰ দ্বাৰা কামটো কোনোবা বেলেগ বেকগ্ৰাউণ্ড পাৱাৰে কৰে যিয়ে নহওক সকলোৱে এটা নাটক এতিয়া আজি দিন হ'ল ন এই দিনটোতো খতম হ'ব অলপ পিছত ৰাতি হ'ব তো এতিয়া নাইট ডিউটি যিসকল মানুহৰ নাইট ডিউটি আছিল তো সেইসকলে নাইট ডিউটি খতম হ'ল এতিয়া সিহঁতে ঘৰত গুচি গ'ল এতিয়া দিনৰ ডিউটি যাৰ আছে এতিয়া ডে ডিউটি মানে ক'লে কি কোনোবাই অটো লৈ ওলাব কোনোবাই এপে লৈ ওলাব কোনোবাই মেজিক লৈ ওলাব কোনোবাই মালটানা গাড়ী ট্ৰাক তাৰপিছত বাছ ট্ৰেইনটো চলি থাকে 24/7 তাৰপিছত এৰোপ্লেন আছে তাৰপিছত বাইকবিলাক যাব স্কুটি যাব আহা যাৱা চাইকেল ঠেলা যাব ৰিক্সা যাব পিলপিলি যাব আহা যাৱা ষ্টাৰ্টিং ফাৰ্ষ্ট কোনোবাই স্কুলত কোনোবাই যাব কলেজত কোনোবাই যাব অফিচত কোনোবাই যাব বেংকত কোনোবাই যাব বজাৰ খুলিব দোকান খুলিব লাহে লাহে সকলো দোকান খুলিব মানুহ আহিব যাক যিটো দৰকাৰী প্ৰয়োজন লাগে সেইটো ল'ব যাব আৰু জব এনিথিং এলছ জব মানে কি কিছুমানেতো বাহিৰত জব কৰিব লগা হৈছে ডিফেন্স পিপলছ যাবাৰ লোক এতিয়া মোৰো সপোন আছিল ইণ্ডিয়ান আৰ্মিত যাৱা বাট সপোনটো ভাঙি গ'ল इस दुनिया में एक बार ही आया हूँ वापस नहीं आऊँगा जब तक सांसें है जब तक जिंदा हूँ तो कोशिश है अच्छा करने का लोगों को अच्छे से सर्विस देने का কিছুমান নেচাৰেলি হৈ যায় নাভাবাকে হৈ যায় কিছুমান ঘটনা ইমান এটা ৰিস্ক লৈছোঁ হাতত দিছে সেইটো পাৱাৰ মই নিজে আচৰিত ড্ৰাইভাৰ মই কি ক'ম আৰু থেংক ইউ লৰ্ড মই ইমানখিনি দিয়াৰ কাৰণে আৰু আগলৈও এনেকৈ লৈ যাবা তেতিয়া চাহ খালোঁ আৰু যোৱাকালি মোৰ দুটা কল আহিছিল যোৱাকালি খুৰা এজনে ফোন কৰিছে আৰু দাদা এজনে ফোন কৰিছে কৈ আছে যে গুৱাহাটীত যাব লাগে আজি গুৱাহাটীত যাব লাগে কাৰত I-20 কাৰ আৰু স্কৰপিঅ' লৈ কিনে 30 তাৰিখে যাব লাগে গুৱাহাটীত কৈ দিলোঁ যে নোৱাৰোঁ মোৰ ফ্ৰেণ্ড আছে তাক ঠিক কৰাই দিলোঁ সি যাব এতিয়া কাম মানে থাকিলে কাম আহি থাকে আৰু যেতিয়া কামত নাছিলোঁ না তো কামেই নাই আমি ৰাইডাৰ তো এনেকৈ এখন গান আছে না তো সেইখন মানে কেছেট চলি আছে এতিয়া মোৰ ডিছপ্লেত মোৰ আই ডিছপ্লেত কণ্টেক্টত তো এতিয়া যাওঁ তো চাওঁ আই এম এ ৰাইডাৰ বহুত লাজ আছে ভিতৰত বহুত ভয় আছে বাট এই লাজ আৰু ভয়টো খতম কৰি দিম আৰু এনেকুৱা নতুন মানে বহুত মানে এনেকুৱা খাতাৰনাক ডেঞ্জাৰ ভয়ংকৰ ভ্লগ বনাম আহি আছে মজা পাহাৰ আছে জেগা আছে কুঁৱাৰী আছে খাতাৰনাক মানে তো আহি আছোঁ বহুত কথা আছে বহুত কথা ক'ম তো এতিয়া এইটো জাষ্ট চিম্পল ভিডিঅ' বনালোঁ এইটো এতিয়া থৈ দিম মই আৰু ভ্লগ বনোৱা বহুত কষ্ট হয় মই 2 দিনমান ট্ৰাই কৰি গম পালোঁ না তো বহুত ভাবিব লাগে বহুত মানে কি ক'ম মানে কণ্টেণ্টটো তো এনেকৈ আহি যাব লাহে লাহে এদিনতেতো মানুহ ডাঙৰ নহয় না তো লাহে সৰুকৈ ডাঙৰ হয় না তো গছডাল ৰুইছোঁহে তো লাহে ডাঙৰ হ'ব না বাকী পাব্লিক গোটাইছ এণ্ড জেণ্টেলমেন নমস্কাৰ গুড মৰ্ণিং সকলোকে তুমিও মানুহ ময়ো মানুহ তো আমাৰ এটা জীৱন এটা যাত্ৰা জন্ম বিবাহ মৃত্যু তো তাৰপিছত এইখিনি আমি সময় ভালদৰে মিলিজুলি চলিব লাগিব কিন্তু এনেকুৱা নহয় বহুত মানে ৰং থিং হৈ আছে এইবিলাক পিছত কম যিয়ে নহওক দিনৰ পিছত ৰাতিৰ পিছত দিন হেপী জাৰ্ণি বাই
টাটা